বন্ধু চাবাচোন, মই পঢ়ি শুনি এদিন ডাঙৰ মানুহ হ'ম আৰু মোৰ দেউতাক সুখত ৰাখিম। তুমি ঠিকে কৈছা, তোমাৰ দেউতাই বহুত কষ্ট কৰে তোমাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিবলৈ। বল বল এতিয়া ঘৰলৈ যাওঁ, গধূলি হৈছে। ব'লা, দেউতাই চিন্তা কৰি থাকিব নহ'লে। ৰমেন, ৰমেন, সোনকালে উঠা আকৌ, ৰাতিপুৱা হ'ল নহয়। মই কামলৈ যাওঁ, তুমি ভাতকেইটা খাই স্কুল যাবা। হ'ব দেউতা। দেউতা, কথা এটা হ'ল নহয়। কি কথা? দেউতা, আজি যদি স্কুলৰ ফিজটো নিদিওঁ, স্কুলৰ পৰা মোক উলিয়াই দিম কৈছে হেডমাষ্টৰে। তুমি চিন্তা নকৰিবা বোপাই, মই আজি গৈ দি থৈ আহিম। তুমি মাত্ৰ ভাতকেইটা খাই স্কুল যাবা। হ'ব দেউতা। মই এতিয়া যাওঁ। মই যদি আজি স্কুলত পইচা নিদিওঁ, মোৰ ল'ৰাটোক স্কুলৰ পৰা উলিয়াই দিব। মোৰ হাতত এটকাও পইচা নাই, এতিয়া কি কৰোঁ? উপায় নোহোৱা হৈ পৰিছোঁ। মালিকক খুজি চাওঁগৈ, দিব বা নিদিয়ে। কেইদিনমান হৈছেহে কাম কৰা। মালিক, মই বৰ বিপদত পৰিছোঁ, মোক এটা সহায় কৰক। কি সহায় কৰিব লাগে তোক? আজি যদি স্কুলত ফিজ নিদিওঁ, মোৰ ল'ৰাটোক স্কুলৰ পৰা উলিয়াই দিব। মোক পইচা কেইটকামান লাগিছিলে। কি পইচা খুজিলিয়ে যে? কাম কিমান কৰিছিলি? আগত কাম পাছত পইচা, মই পইচা দিব নোৱাৰোঁ। আপুনি যি কৰিবলৈ কয় মই তাকেই কৰিম। আপোনাৰ লগত গোটেই জীৱনটোৱে কাম কৰিম। মোৰ ল'ৰাটোৰ জীৱনৰ কথা আছে মালিক, অকণমান সহায় কৰক। মোৰ আগত চকু পানী দেখাই লাভ নাই। মই কৈছোঁ নহয়, আগত কাম পাছত পইচা। কি মোৰ পইচাবোৰ গছত পাত নেকি? কি চাই আছো, যা এতিয়া কাম কৰকে। আজি মই ল'ৰাটোৰ স্কুলৰ ফিজকেইটাকে দিব নোৱাৰিলোঁ। কি হ'ব ভাবি পোৱা নাই। মূৰ ঘূৰাইছে। পৰিলোঁ। এই কোন ক'ত আছ? দেউতা এতিয়ালৈকে আহি পোৱাহি নাই। মোক আজি স্কুলৰ পৰা উলিয়াই দিলে, এতিয়া কি কৰোঁ? দেউতাই ৰাস্তাত পৰি আছেচোন। কি হ'ল? দেউতা, 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 উঠাচোন। তুমি কিয় ৰাস্তাত পৰি আছা? অলপ মূৰ ঘূৰাইছিলে বোপাই। আজি স্কুলৰ ফিজ দিব নোৱাৰিলোঁ। পঢ়াই শুনাই ডাঙৰ মানুহ কৰা সপোন দেখিছিলোঁ। মনৰ আশা মনতে ৰ'ল বোপাই। ক্ষমা কৰিবা বোপাই, মই তোমাক ভালকৈ পঢ়াব নোৱাৰিলোঁ। মোৰ যাব সময় হৈছে বোপাই। এনেকুৱা কথা নক'ব দেউতা। আপোনাৰ বাহিৰে মোৰ আছে কোন? সৰু হৈ থাকোঁতে মায়ে এৰি গুচি গ'ল। আপুনি যদি এৰি গুচি যায়, মই কাৰ লগত থাকিম? দেউতা, দেউতা, কি হৈছে? কি হৈছে? দেউতা, দেউতা, কিবা কোৱা। দেউতা, দেউতা, মোক অকলশৰীয়া কৰিলা। কিয় এনেকুৱা কৰিলা মোক? মা, দেউতা, মোক কিয় অকলশৰীয়া কৰিলা? মোকো লগত লৈ যোৱা, মই অকলে থাকিব নোৱাৰোঁ। এইটো ৰতন বৰুৱা ঘৰ হয়নে? হয়, ৰতন বৰুৱাৰ মই ল'ৰা হৈছোঁ। আপুনি? মই তেখেতৰ বন্ধু হৈছোঁ। তোমাৰ দেউতাৰ কথা শুনি বেয়া লাগিল, সেইকাৰণে ঘৰখন এপাক চাই যাওঁ বুলি আহিলোঁ। তুমি অকলে থাকা নেকি? মই অকলে থাকোঁ। সৰুতে মায়ে এৰি গুচি গ'ল, এতিয়া দেউতাও গুচি গ'ল। মই এতিয়া কি কৰোঁ, ক'লৈ যাওঁ ভাবি উপায় পোৱা নাই। অকলে থকাটো কিমান যন্ত্ৰণাদায়ক সেইটো মই বুজি পাওঁ, কাৰণ মোৰ ক্ষেত্ৰত হৈ গৈছে। তুমি চিন্তা নকৰিবা, মই তোমাক মোৰ ঘৰলৈ লৈ যাম আৰু পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম। মোৰ এনেও ঘৰত কোনো নাই। কিন্তু কোনো কিন্তু নাই, এতিয়া ওলাই লোৱা, যোৱা। হ'ব। আজিৰ পৰা এই ঘৰখন নিজৰ বুলি ভাবিবা। আপুনি মোক ইমানখিনি সহায় কৰাৰ বাবে মই কিদৰে আপোনাক ধন্যবাদ দিওঁ ভাবি পোৱা নাই। তুমি মোৰ বন্ধু ল'ৰা, মানে মোৰ ল'ৰা। মই তোমাক সহায় কৰাটো মোৰ কৰ্তব্য। তুমি ভালকৈ পঢ়িবা আৰু মা দেউতাৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিবা। হ'ব খুৰা, মই মা দেউতাৰ সপোনবোৰ পূৰণ কৰিম।
ৰমেন দেউতা কি কৰি আছা? মা দেউতাৰ কথা ভাবি আছো। আজি যদি থকা হলে বহুত ভাল পালে হয়। তুমি মা দেউতাৰ সপোন পূৰণ কৰিলা। তোমাৰ ওচৰত নাই কি, সকলো আছে। এই চহৰখনৰ ভিতৰত তুমিয়ে ধনী মানুহ। তোমাক সকলোৱে চিনি পায়। তোমাৰ মা দেউতাই তোমাক সকলোবোৰ দেখি আছে ওপৰৰ পৰা। এই সকলোবোৰ হৈছে আপোনাৰ বাবে। আপুনি যদি মোক সহায় নকৰা হলে এইখিনি পৰ্যায় নাপালোহি হয়। আপুনি মোৰ ভগৱান। বন্ধুৰ ল'ৰা যেতিয়া তুমি মোৰ ল'ৰা, মই তোমাক কিয় সহায় নকৰিম? তোমাৰ মিটিং আছে বুলি কৈছিলা নহয়। যাম এতিয়া। আপুনি ভাত খাই শুই যাব, মোৰ অকণমান দেৰি হ'ব। হ'ব যোৱা। ৰমেন বোপাই নহয় জানো? চকুকেইটা বেয়া হৈ গৈছে, দিনক দিনে বয়স হৈছে, ধৰিবই পৰা নাই। হয়, আপুনি থানেশ্বৰ মহাজন খুৰা নহয় জানো? তোমাক দেখি কেইটামান কথা কওঁ বুলি আহিলো বোপাই। কি কথা কওকচোন? ৰমেন বোপাই, মই তোমাৰ দেউতাক বৰ অত্যাচাৰ কৰিলো। কৰিব নালাগিছিল। এতিয়া মই সকলো ভুগি আছো। মই কিনো ক'ম, ভাল কাম কৰিলে ভাল ফল পায়, বেয়া কাম কৰিলে বেয়া ফল পাব। সকলোবোৰ ভগৱানে চাই থাকে। এতিয়া আগৰ কথাবোৰ ধৰি থাকি চিন্তা কৰিব নালাগে। আপুনি এতিয়া ভাল কাম কৰিব, ভাল ফল পাব। মই এতিয়াহে বুজি পাইছো বোপাই। আৰু এটা কথা, বিপদত পৰা লোকক সহায় কৰিব লাগে। কাৰ কেতিয়া বিপদ আহে কোনো নাজানে। আৰু অহংকাৰ কৰিব নাপায়। অহংকাৰে পতনৰ মূল কাৰণ। ক্ষমা কৰি দিবা বোপাই। মোৰ মাটি বাৰী সকলো সা সম্পত্তি শেষ। মই এতিয়া আনৰ ঘৰত হাজিৰা কৰি খাওঁ। মই বেলেগক অহংকাৰ কৰাৰ ফলত মোক এতিয়া ভগৱানে শাস্তি দিছে। খুৰা, কিবা অসুবিধা হ'লে ক'ব, মই আপোনাক সহায় কৰিম। মই এতিয়া যাওঁ, মোৰ অফিচত যাবৰ কাৰণে দেৰি হৈছে। যোৱা বোপাই, তোমাক ঈশ্বৰে মংগল কৰক। ইমান পবিত্ৰ মনৰ ল'ৰা, এই চহৰৰ ভিতৰত ইমান ধনী ল'ৰা হৈও মোক এনেদৰে আচাৰ ব্যৱহাৰ কৰিছে। বহুত ভাল ল'ৰা তুমি। আৰু কোনো অহংকাৰ নাই। তোমাক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।